Binitajyotish on. একদম গাখীৰ জলদি ফিনিশ কৰি দিয়া শেষ কৰা একদম গাখীৰখিনি ইয়াৰ পৰা গৈ একদম ইয়াৰ পৰা গৈছেগৈ হয় না একদম 6:30 একদম মামা জিউ মইনাই দুদু খালে মুখ ধুলে আৰু একদম এইয়া কো পালেগে দুদুখিনি এইলাই গ'ল কিহ পোহ ওপৰলৈ আঁঠুৱা খোলাই নাই মনু আহি হাজিৰ ভণ্টি আঁঠুৱা খুলিবলৈ লৈছে জিউ বল তই ইউনিফৰ্ম পিন্ধ উঠ পিন্ধিলোঁ Hi. Good morning, kare saboke good morning. Moi utilu kwa. Muk dada hate uthai dile. Tom thanda dise okoman digot kenoka hoi asle dise poribek tu. Etia sob thanda sob gol. Aru hokoluke huprobhat janaisu. Aru ami etia utisu he koi de moi uthi koilu aru dada hate lot kotha pati aslu mu uthai dile. আপোনালোকৰ সকে ঘৰবোৰ এনেকুৱাই নহয় জানো ৰাতিপুৱা একদম লৰা স্কুল নোযোৱালৈকে চিঞৰ বাখৰ মোৰ বাৰতো চিঞৰ বাখৰ লগতে দেখিলে নহয় একদম নাচ গানো হৈ থাকে যিমান যি মানে অনুশীলন কৰিব লাগে সব কৰে আৰু আমি এতিয়া দুইজনীয়ে কি কৰিম মানে কামে একদম ভৰি আছে লাহে লাহে কৰো আৰু কামখিনি আপোনালোকৰ বাহিৰৰ মুকলি ৰুমটো দেখুৱাম তাৰ অৱস্থা আজি কি হৈ আছে আৰু সেই কিটা কল ধুমুহাত ভগা কল হয় এতিয়ালৈকে পকা নাই দেই মা আমি খাবই পৰা নাই কৈ দিয়া মই খাবই পৰা নাই আৰু এতিয়া বাহিৰৰ কথাটো দেখুৱাওঁ দেই আপোনালোকক এইটো হৈছে আমাৰ আজি মুকলি কোঠা কাপোৰ লাগিব নেকি কাপোৰ সবফালে কাপোৰ চক একদম তিতা কাপোৰ সকলো ফালে কাপোৰে ভৰি আছে যিসকলৰ ঘৰত হলুৱা থাকে সেইসকলে গম পাব মোৰ অৱস্থা কি হৈছে মানে একদম এইফালে কাপোৰ মোৰ নিজৰ কাপোৰ বাৰু এই নিজৰ কাপোৰ এহাতৰ কাপোৰ মেলোতে মানে ঠাই নোহোৱা হৈ গৈছে আৰু আজি বতৰটো বহুত ভাল হয় গৰমো নহয় ঠাণ্ডাও নহয় দেই গৰমো নহয় ঠাণ্ডাও নহয় আমি আজি বিৰাট ধুনীয়াকৈ থাকিম আৰু আছে নহয় আৰু অকণমান দেৰিতে কি হ'ব মেজিক হ'ব সব কাম কৰি সামৰিলোঁ সব মানেনো কি আৰু ৰাতিপুৱা যিখিনি কৰিব লগা থাকে আৰু আমাৰ সকলো মাইকী মানুহে যিখিনিবিলাক আমি কাম কৰোঁ মানে ঘৰত থকা কামৰ একো হিচাপেই নাথাকে কোনফালৰ পৰা কি হয় এটা এটাকৈ কাম ওলায়ে থাকে আৰু এতিয়া প্ৰায় 9:30 মান বাজিছে আৰু এঘণ্টাৰ পিছত জিও আহিবই তাৰপিছত আৰুতো কাম আৰম্ভ ফালৰ পৰা হৈয়ে যায় আৰু কি আৰম্ভ হয় ক'ব নোৱাৰি আৰু ছোৱালীজনী ভিতৰতে শুই আছে বলক আমি তাই আছিলে যাওঁ তাই অকলে আছে আৰু এই সময়ত মানে একদম ঠাণ্ডা আমি য'ত থাকোঁ মানে একদম সকলো ফালে ঠাণ্ডা
ইয়াত ওচৰত কাম কৰা মানুহ আছে আৰু কিবা কিবি কাম চাম কৰি থাকে তথাপিও থাকিবলৈ বহুতেই ভাল লাগে এই সময়কত মানে মোৰ একদম নিজৰ সময় একদম ধুনীয়াকৈ চব জেগাত থাকে একদম বিৰাট ভাল হাত খাই মা দুধু খাবলৈ নাই দিয়া জ্বৰটো ভাল হ'ল আজি দুপৰীয়া সাঁজত আছে ৰঙালাও দালি আলু তাৰপিছতে ডিম ফ্ৰাই বিলাহী আৰু বুটৰ চালাড ৰঙালাও আগ কাবেলি বুট আলু টেঙা আৰু ভাত দুদিনমানৰ পৰা আমাৰ ছোৱালীজনী আৰু মোৰ মানুহজনৰ গাটো ভাল নাছিলে সেয়েহে দেউতা ৰাতিপুৱাই আহি ওলালেহি দেউতা যে আহিব আমি গমেই নাপাওঁ তেওঁলোকে ফোন চোন কৰি আছে খবৰ খাতি লৈ আছিলে কিন্তু সম্ভৱ তেওঁলোকৰ মানে ভাল নালাগিলে নিজে গৈ চাই আহোঁগৈ বুলি ভাবিলে যিহেতু আমি আঁতৰত থাকোঁ তেওঁ সেই ওলালেহি আৰু সেইকাৰণে মাজৰখিনি একো ভিডিঅ' কৰা নহ'লে তেওঁ সেই যাবলৈ ওলোৱা সময়ৰে এইকণ ভিডিঅ' হয় সেইটো বাবু নে কি কয় মই ভালকৈ নামটো নাজানোৱে সেইটো সি মোক খোৱাবলৈ দিছে নিজেও ভালকৈ খোৱাব পৰা নাই মোক দিছে সেয়ে আৰু দেউতাৰ লগত বহি কথা বতৰা পাতিছে লালুকি জানো কিভাবেনো কেনেকুৱা দেখিছে নহয় লেকচাৰ শুনিছে লেকচাৰ তাৰ দেহি এই খালটো যে দেখিছে খালটোত লালুকি পোৱালি আছে সি সদায় চাবলৈ আহে কিন্তু মানে এদিনো ভালকৈ দেখা নাপায় আজি দুপৰীয়া দেউতাকৰ লগত স্কুলৰ পৰা আহোঁতে সি ভালকৈ দেখিলে সেইকাৰণে মোক আকৌ গধূলি সময়ত ব'লা লালুকি পোৱালি চাবলৈ যাওঁ বুলি সেই লগত লৈ আহিছে আৰু ময়ো আহিছোঁ কিন্তু দেখা নাপালোঁ ময়ো নাপালোঁ সিও দেখা নাপালে তাক কৈছোঁ সেইকাৰণে এনায়ৰ ঘৰলৈ গ'লে তাতে বোলো আমি ভালকৈ চাম এয়া ফুৰি আহি জীৱে গধূলি সময়ত কিবা এটা পঢ়িছে মই তাতে ছোৱালীজনী লৈ থিয় হৈ আছোঁ বহি থাকিলে তাই অলপ আমনি কৰে সেইকাৰণে থিয় হৈ তাৰ ওচৰত আছোঁ কৈ দিয়া আজিৰ ভিডিঅ'টো কৈ দিয়া ইমানতে সামৰণি মাৰিছোঁ কৈ দিয়া আকৌ আজিৰ ভিডিঅ'টো আমনিতে আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে কৈ দিয়া আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰিব কৈ দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাক তেতিয়াহে দেখিব কৈ দিয়া আৰু তুমি কি আহিছা তুমি দেখুৱাই দিয়া আকৌ ধুনীয়া